নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি বৰগীত কবিতাটোৰ কেইটিমান চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰগীত ১ নম্বৰ ক। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ: শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত হৈছিল। খ। মাধৱদেৱে ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল? উত্তৰ: মাধৱদেৱে বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাদাঙ্গা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। গ। শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচিত নামঘোষাক কিয় হেজাৰী ঘোষা বুলি কোৱা হৈছিল? উত্তৰ: শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয় কাৰণ এই ঘোষাখনত ১০০০ ঘোষা আছিল। ঘ। শংকৰদেৱে কিমান বৰগীত ৰচনা কৰিছিল? বৰ্তমান কিমান পোৱা গৈছে? উত্তৰ: শংকৰদেৱে ১২কুৰি বৰগীত ৰচনা কৰিছিল। বৰ্তমান একুৰি ১৪টা পোৱা গৈছে। ঙ। মাধৱদেৱে কিমান বৰগীত ৰচিছিল? উত্তৰ: মাধৱদেৱে ১৯১টা বা ৯কুৰি ১১টা বৰগীত ৰচনা কৰিছিল। প্ৰথম ছ। বৰগীত কবিতাটো কি ৰাগত বন্ধা আছে? উত্তৰ: বৰগীত কবিতাটো বসন্ত ৰাগত বন্ধা আছে। দ্বিতীয় ছ। মোহপাশ মানে কি? উত্তৰ: মোহপাশ মানে মায়াৰ বন্ধন। বৈজ্ঞজ। কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ: কবিয়ে বান্ধৱ বুলি ভগৱান শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।